আসসালামু আলাইকুম। আজি আমি আরবি ব্যাকরণ কোর্সের 3 নম্বর অধ্যায় আরম্ভ করিম। যদি আপোনাক কোনোবা সোধে যে আরবিত কলম শব্দটো কেনেকৈ লিখে বা কিতাপ শব্দটো কেনেকৈ লিখে, আৰু যদি আপোনাক কোনোবা কয় যে আরবিত কলম শব্দটোত কেইটা বৰ্ণ আছে আৰু সেইকেইটা কি কি, তেনেহ'লে আপুনি কেনেকৈ জানিব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি বুজিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ বাবে আৰবী বৰ্ণমালাখন ভালকৈ মুখস্থ কৰিব লাগিব আৰু বাৰে বাৰে মুখেৰে আবৃত্তি কৰি থাকিব লাগিব। চাওক, এই টেবুলখনত আৰবী বৰ্ণমালাবোৰ ওলট পালটকৈ দিয়া হৈছে আৰু কোৱা হৈছে ইকৰা মানে পঢ়া। এইটো হৈছে আপোনালোকৰ হোমৱৰ্ক। আৰবী বৰ্ণমালাখন যেতিয়া ভালকৈ মুখস্থ হৈ যায়, তেতিয়া এই আখৰবোৰ বাৰে বাৰে জোৰ জোৰকৈ উচ্চাৰণ কৰি আবৃত্তি কৰি থাকিব। আগৰ ভিডিঅ'ত আমি আৰবী বৰ্ণমালা আৰম্ভণিৰ পৰা শেষলৈ শিকিছোঁ আৰু লগতে কিছুমান তাৰ লগত জড়িত নিয়ম নীতিও শিকিছিলোঁ। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই, তেনেহ'লে ওপৰত থকা আই বাটনটো ক্লিক কৰক। সেই 3-4 মিনিটৰ ভিডিঅ'টোৱে আপোনাক এই ভিডিঅ'টো বুজাত যথেষ্ট সহায় কৰিব। যদি আপোনালোকৰ ভালদৰে আলিফ বা মুখস্থ হৈছে, তেন্তে কওক ৰঙা ৰঙেৰে চিন দিয়া এই আখৰটোৰ উচ্চাৰণ কি আৰু আৰবী বৰ্ণমালাত ইয়াৰ স্থান কিমান নম্বৰ, সেইটো কমেণ্ট বক্সত লিখি দিব। এতিয়া আমি আৰম্ভ কৰোঁ অনুশীলনী নম্বৰ 2, য'ত লিখা আছে ৰত্তিব বিতাৰতিবি হুৰুফিল হিজাই, মানে আৰবী বৰ্ণমালাৰ ক্ৰম অনুসৰি লিখা। ইয়াত কেইটামান বৰ্ণমালা ওলট পালটকৈ দিয়া হৈছে আৰু ক্ৰম অনুসৰি লিখিবলৈ কোৱা হৈছে। এইবোৰ আপোনালোকৰ বাবে হাতৰ লগত পানী খোৱাৰ নিচিনা সহজ। মই ইয়াক বিশদভাৱে বুজাব নালাগে বুলি ভাবোঁ। এতিয়া হ'ল আকৌ এটা কুইজৰ টাইম। কওকচোন বাৰু, যেতিয়া এই বৰ্ণমালাকেইটা ক্ৰম অনুসৰি লিখা হ'ব, তেতিয়া পঞ্চম স্থানত কোনটো আখৰ আহিব? কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ পিছত তৃতীয় অনুশীলনীত কোৱা হৈছে ইমলাহিল ফাৰাৱতি বিল হুৰুফিল মফকুদাতি, মানে ৰৈ যোৱা বৰ্ণৰে খালী ঠাইবোৰ পূৰণ কৰা। ইয়াতে কেইটামান বৰ্ণমালা দি তাৰ পিছত খালী ঠাই দিয়া হৈছে আৰু উপযুক্ত বৰ্ণ বহুৱাই সেই খালী ঠাইবোৰ পূৰণ কৰিবলৈ কোৱা হৈছে। এয়াও আপোনালোকৰ বাবে একেবাৰে সহজ কথা। আপোনালোকক লিখি নিদিলেও হ'ব, মই ভাবোঁ যে আপোনালোকে নিজে নিজে লিখিব পাৰিব। এতিয়া হ'ল আকৌ এটা কুইজৰ টাইম। এই বৰ্ণকেইটাৰ ভিতৰত কোনটো বৰ্ণৰ পিছত দুটাকৈ খালী ঠাই আছে আৰু সেই খালী ঠাইডোখৰত কি বৰ্ণ বহিব, কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিলৈ এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত আমি শিকিম 4 নম্বৰ অধ্যায়। তেতিয়ালৈকে আসসালামু আলাইকুম।